নমস্কাৰ পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোকৰ MCQ Assamese MCQ ইউটিউব চেনেলটোলৈ। আজি আপোনালোকলৈ আকৌ এবাৰ ডিজেল মেকানিকৰ দুটামান কুৱেশ্যন লৈ আহিছোঁ ডিজেল মেকানিক ট্ৰেডৰ। গতিকে চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো প্ৰেছ কৰি ল'ব যাতে মই দিয়া ভিডিঅ' আপুনি সোনকালে পায়। আহক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি ভিডিঅ'টো প্ৰথম প্ৰশ্নটো হৈছে আৰম্ভণি মতত কাৰ্বন ব্ৰাছবোৰ ক'ত সম্পৰ্কিত হয়। ইয়াৰ প্ৰথম কত আছে আপোনালোকৰ আৰ্মেচাৰ আৰু খত আছে আৰ্মেচাৰ শ্বাফ্ট আৰু গত আছে অন্তিম আৱৰণ আৰু ঘত আছে কমিউটেটৰ। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব এনচাৰ নম্বৰ ঘ কমিউটেটৰ। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহোঁ। পিছৰ প্ৰশ্নটো হৈছে কোনটো অংশ বাহনত বিদ্যুৎ উৎপাদন কৰে। কত আছে বেটাৰী, খত আছে মটৰ আৰম্ভ কৰা আৰু গত আছে অল্টাৰনেটৰ আৰু ঘত আছে ইগনিশ্যন কইল। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব চবে বহুতে এইটো ক'ব বেটাৰী বুলি, কিন্তু এইটো ভুল এনচাৰ হ'ব। আপোনালোকৰ ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অল্টাৰনেটৰ। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহোঁ। পিছৰ প্ৰশ্নটো হ'ল অল্টাৰনেটৰ ঘূৰ্ণনশীল অংশ কোনটো। ইয়াত প্ৰথমে আছে ষ্টেটৰ ৱিল্ডিং আৰু খত আছে ৰটৰ ৱিল্ডিং, গত আছে ইউক আৰু ঘত আছে কাৰ্বন ব্ৰাছ। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব আপোনালোকৰ এনচাৰ নম্বৰ খ ৰটৰ ৱিল্ডিং। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহোঁ। পিছৰ প্ৰশ্নটো হ'ল অল্টাৰনেটৰৰ কেৱল এটা দিশত বিদ্যুতৰ অনুমতি দিবলৈ কোনটো অংশ ব্যৱহাৰ কৰা হয়। প্ৰথমে আছে কত আছে ক্ষেত্ৰকুণ্ডলী আৰু খত আছে আৰ্মেচাৰ, গত আছে ভল্টেজৰ নিয়ন্ত্ৰক আৰু ঘত আছে ডায়ট। ইয়াৰ কাৰেক্ট এনচাৰ হ'ব এনচাৰ নম্বৰ ঘ ডায়ট। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল কোনটোৱে AC যোগান প্ৰস্তুত কৰে। ইয়াতে ক নম্বৰত আছে ডাইনামো আৰু খত আছে অল্টাৰনেটৰ, গত আছে ষ্টৰ মটৰ আৰু ঘত আছে ট্ৰেন্সফৰ্মাৰ। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব এনচাৰ নম্বৰ খ অল্টাৰনেটৰ। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহোঁ। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল কোনটোৱে DC যোগান প্ৰস্তুত কৰে। ইয়াৰ প্ৰথমে আছে ডাইনামো, খত আছে অল্টাৰনেটৰ আৰু ঘত আছে ষ্টৰ মটৰ আৰু ঘত আছে ট্ৰেন্সফৰ্মাৰ। ইয়াৰ কাৰেক্ট এনচাৰ হ'ব ডাইনামো। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহোঁ। ইঞ্জিনটো ষ্টেক কৰিবলৈ কোনটো ছিষ্টেম ব্যৱহাৰ কৰা হয়। ইয়াত আছে চাৰ্জিং প্ৰণালী, খত আছে পোহৰ প্ৰণালী, গত আছে আৰম্ভণি প্ৰণালী আৰু ঘত আছে শীতলকৰণ প্ৰণালী। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব এনচাৰ নম্বৰ গ আৰম্ভণি প্ৰণালী। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহোঁ। পিছৰ প্ৰশ্নটোলৈ আৰম্ভণি প্ৰণালী ইঞ্জিন ফ্লাই হুইল ঘূৰাবলৈ কোনটো ব্যৱহাৰ কৰা হয়। ইয়াত আছে প্ৰথম ড্ৰাইভ পিনিয়ন, খত আছে ড্ৰাইভ পুলিং, গত আছে ড্ৰাইভ কাপলিং আৰু ঘত আছে ড্ৰাইভ ষ্টাফ। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব এনচাৰ নম্বৰ ক ড্ৰাইভ পিনিয়ন। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহোঁ। পিছৰ প্ৰশ্নটো হ'ল আৰম্ভণি প্ৰণালী চুম্বকীয় ক্ষেত্ৰ প্ৰস্তুত কৰাত কোনটো ঘূৰ্ণায়মান সহায়। প্ৰথমে আছে আৰ্মেচাৰ ৱেল্ডিং, ঘত আছে ক্ষেত্ৰ ঘূৰ্ণাময় আৰু ঘত আছে চুলেইন ঘূৰ্ণায়মান আৰু ঘত আছে যৌগিক ঘূৰ্ণায়মান। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব এনচাৰ নম্বৰ খ ক্ষেত্ৰ ঘূৰ্ণায়মান। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল AC অল্টাৰনেটৰ CD লৈ ৰূপান্তৰ কৰিবলৈ কোনটো উৎপাদন ব্যৱহাৰ কৰা হৈছিল। ইয়াৰ পিছৰ প্ৰথমতে আছে ক্ষেত্ৰকুণ্ডলী, খত আছে মেৰু টুকুৰা আৰু ঘত আছে ভল্টেজ নিয়ন্ত্ৰক আৰু ঘত আছে ৰেক্টিফায়াৰ। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব এনচাৰ নম্বৰ ঘ ৰেক্টিফায়াৰ। আজিলৈ ইমানে। ভিডিঅ'টো চাই যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।